हेलो एवरीवन, गुड इभिनिङ। আজি বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ। একচুৱেলি টাইমে পোৱা নাই ভিডিঅ' বনাবলৈ, আৰু মই সংগীতা মৈদানা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই বনাম পকৰি। আহকচোন চাওঁ কেনেকৈনো পকৰি বনাম। এয়া মই দুপৰীয়া অকণমান পকৰি বনাইছিলোঁ ভাতৰ লগত খাবৰ কাৰণে, আৰু অকণমান বেছি হৈ গ'ল কাৰণে মানে ৰাখি দিছিলোঁ। ইয়াত পিঁয়াজ আৰু জলকীয়া দিয়া আছে। মই ইয়াত আৰু অকণমান পিঁয়াজ আৰু জলকীয়া কাটি ইয়াত মই মিক্স কৰি ল'ম। চাহৰ লগত খাবলৈ ভাবিলোঁ বনাই দিওঁ কেইটামান পকৰি। ইয়াত মই পিঁয়াজ আৰু জলকীয়া আৰু অকণমান দি দিছোঁ। আগতে দিয়া আছিলে, মই আৰু অকণমান ইয়াত দি দিছোঁ পিঁয়াজ আৰু জলকীয়া। এইখিনি ভালকৈ সানি ল'ম। ইয়াত হালধি আগতে দিয়া আছিলে, সেইকাৰণে মই এতিয়া হালধি নিদিওঁ। নিমখ অকণমান কম হ'ব পাৰে, সেইকাৰণে মই ইয়াত আৰু অকণমান দি দিম। আৰু অকণমান মই বেচন দি দিছোঁ। তাৰপিছত ভালকৈ সানি ল'ম। মোৰ পকৰি বনাই হৈ গ'ল। এয়া পকৰি। এয়া নাৰিকলৰ চাটনি, নাৰিকল আৰু পদুনা দি পেলাই বনাইছিলোঁ। আৰু এয়া হ'ল পকৰি, আৰু এয়া লাল চাহৰ লগত খাই লওঁ। হেল্ল', এতিয়া বেচিছে 8:30 আৰু মই ভাত বনাই আছোঁ। আজি জিকা চব্জি বনাইছোঁ। ভাবিলোঁ আজি এটা চাটনি বনাওঁ। একচুৱেলি মই সিদিনাখন বনাই পেলাই খাইছিলোঁ, কিন্তু বহুত টেষ্ট লাগিল খাই পেলাই। আজি ভাবিলোঁ আপোনালোককো দেখাওঁ চাটনিটো। আজি মই জিকাৰ বাকলিৰ চাটনি বনাম। হয়তো বহুতে খাইছেও, আৰু হয়তো বহুতে খোৱাও নাই। যোনসকলে খোৱা নাই সেইসকলে মানে ট্ৰাই কৰি চাব পাৰে চাটনিটো। বহুত ভাল লাগে খাই। চাওঁ আহকচোন কেনেকৈনো বনালোঁ চাটনিটো। এয়া মই জিকা বাকলি লৈছোঁ। ইয়াৰ যোনটো আঁহ থাকে সেই আঁহটো মই গুচাই এইখিনি ধুই লৈছোঁ। তাৰপৰা বাকলিটো মই এক্সট্ৰাকৈ উলিয়াই লৈছোঁ। তাৰপিছত ইয়াত লাগিব আপোনাৰ জলকীয়া, আদা, নহৰু, পিঁয়াজ, আৰু মই কেইখিলামান বঙালী ধনিয়া পাত লৈছোঁ। চাই থাকক তেনে। আৰু এইফালে জিকা চব্জি বনি আছে। জিকা, চয়াবিন, আলু, বুট দি পেলাই এইফালে ভণ্টিয়ে বনাই আছে চব্জি। মই ভাবিলোঁ চাটনিটোকে বনাওঁ বুলি। প্ৰথমতে টেৱাখনত মই তেল অকণমান দি লৈছোঁ। জিকা বাকলিখিনি ভাজি ল'ব লাগিব, নহ'লে কেঁচা কেঁচা হৈ থাকিব। আৰু মই লগতে নহৰু আৰু জলকীয়াখিনিও ভাজি লৈছোঁ। অকণমান টাইম ভাজি ল'ব লাগিব। আৰু ইয়াত মই নিমখ দি দিছোঁ। আৰু অকণমান মই হালধি গুড়া দিছোঁ। হালধি গুড়া বেছি দিব নালাগে, অকণমান দিলেই হৈ গ'ল। ৰংটোৰ কাৰণে মই হালধি অকণমান দি দিছোঁ।
ভালদৰে এইখিনি অকণমান ভাজি ল'ম। আৰু এয়া মোৰ ভাজি হৈ গ'ল। বেছি ভাজিব নালাগে, বাছ ইমানটো জোখত ৰাখিলে হৈ গ'ল। আৰু এইখিনি মই এতিয়া মিক্সিত পিচি ল'ম। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। বেছি একো কৰিব নালাগে। আৰু আজি আমাৰ ভাতৰ লগত এয়া জিকা চব্জি আৰু বাকলি চাটনি। আজি এই জিকা বাকলি চাটনিটো আপোনালোকে ট্ৰাই কৰি চাব, যিসকলে ট্ৰাই কৰা নাই। তাৰপিছত মোক কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল। ময়ো প্ৰথমতে ভাবিছিলোঁ যে জিকা বাকলিও চাটনি খায়নে, আৰু ময়ো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ, খাই সঁচাই ভাল লাগিলে। জিকাও যে বাকলিৰ চাটনি বনাব পাৰি, মানে খাব পাৰি। ভাল লাগিলে মোৰ খাই, আৰু সেইকাৰণে আপোনালোককো আজি দেখালোঁ চাটনিটো বনাই। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।